চাকৰি দিয়াৰ নামত ধন আত্মসাত বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰীৰ প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰি ডিগবৈ আৰক্ষীৰ জালত সুপৰ্ণা দত্ত গগৈ। ড্ৰাইভাৰৰ চাকৰি দিয়াৰ নামত 1,20,000 আত্মসাত কৰাৰ অভিযোগ। শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ নেত্ৰী এতিয়া নামি পৰিছে প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰাত। এই মহিলাগৰাকীলৈ মন কৰক। বিজেপিৰ মন্ত্ৰী বিধায়কৰে অতি ঘনিষ্ঠ সম্পৰ্ক থকা এইগৰাকী বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুপৰ্ণা দত্ত গগৈ। বিজেপিৰ শীৰ্ষ নেতাৰে ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে এতিয়া চাকৰি দিয়াৰ নামত প্ৰবঞ্চনাৰে ধন আত্মসাত কৰিছে সুপৰ্ণা দত্ত গগৈয়ে। অভিযোগ অনুসৰি এইগৰাকী মহিলাই মন সিং নামৰ এগৰাকী ব্যক্তিক আইঅচিত ড্ৰাইভাৰৰ চাকৰি দিয়াৰ প্ৰলোভন দি লৈছিল 1,20,000 টকা। কিন্তু চাকৰি দিয়াটো দূৰৰে কথা, সেই ধনো ঘূৰাই নিদিলে সুপৰ্ণা দত্ত গগৈয়ে। ইয়াৰ পাছতে অভিযোগ উত্থাপন হৈছে যে টকাৰ খক থকা সুপৰ্ণা দত্তই বিধায়ক ভাস্কৰ শৰ্মা, সুৰেন্দ্ৰ ফুকন, ৰামেশ্বৰ তেলী আদিৰে উঠা ফটো দেখুৱাই চাকৰি দিয়াৰ প্ৰলোভন দি বিভিন্ন সময়ত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। কিদৰে সুপৰ্ণা দত্তই ড্ৰাইভাৰৰ চাকৰি দিয়াৰ প্ৰলোভন দি ধন আত্মসাত কৰিছিল শুনক এই ভাষ্য। मतलब मैम रेंडमली मुझे कभी कभी बुलाती थी, मैंने गाड़ी चलाने के लिए। उनको जाना होता था तिनसुकिया कहीं, तो मुझे बुलाती थी तो मैं जाता था। फिर उसके बाद मैंने ऐसे ही रेंडमली 8-10 दिन पे मैं जाते रहता था। तो उसके बाद लगभग 7 या 8 जुलाई को मुझे लेके तिनसुकिया गई। फिर उसके बाद मतलब आते वक्त उन्होंने मुझे पूछा, तुम इतनी अच्छी गाड़ी उड़ी चला सकते हो आईओसी में, ये कॉन्टेक्चुअल में मतलब नौकरी लग जाएगी, पैसे होने से मतलब 1 लाख रुपए के लगभग लगेगा। तो मैंने कहा ठीक है, मतलब मैं तो दे नहीं पाऊँगा। फिर उन्होंने 2-4 दिन बाद फिर मुझे फ़ोन किया, शायद नेक्स्ट डे। तो मैंने उसके बाद मैं रेडी हो गया। उसके बाद मैं पैसे मैंने दे दिया उन्हें, गूगल पे के थ्रू मैंने 1 लाख रुपया दे दिया। उसके बाद 7 या 8 तारीख को दिया होगा। कितना दिया? 1 लाख रुपया दिया मैंने 2-4 दिन के अंदर। एक दिन पहले दिन मैंने टोकन, मैंने जिस बार बात करने गया था उसी दिन पहले बार मैंने टोकन मनी 15,000 दे दिया। उसके बाद तो मुझे सब देना ही पड़ेगा नौकरी के लिए। टोटल कितना दिया? 1,13,500 रुपया टोटल मैंने अकाउंट से ट्रांजैक्शन किया और 10,000 कैश दिया। किसको दिया? किसको दिया? सुपर्णा दत्त गोगोई। कहाँ का है? ये बोरबिल की है मैम। मैं भी बोरबिल में ही रहता हूँ। मैंने विश्वास करके दिया कि नाम क्या है? मेरा नाम मान सिंह है। मैंने विश्वास करके दिया, मेरे अगल बगल की। आप कैश दिया है? हाँ। कितना दिन हुआ आप पैसा दिया हुआ? कितना दिन हुआ? 10 जुलाई को दिया शायद। ये 24 को। 10 जुलाई को मैंने पैसा दिया। अभी आप क्या चाहता है? अभी मुझे न्याय चाहिए। मैं कानून के साथ हूँ और मैंने कानून से मुझे न्याय चाहिए। जियो बारो आईन मते हब এতিয়া। এইগৰাকী ব্যক্তিৰ এজাহাৰৰ ভিত্তিতে ডিগবৈ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে সুপৰ্ণা দত্তক। উল্লেখ্য যে বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ থাকিলেও এটা কথা স্পষ্ট যে বিজেপিৰ একাংশ দলীয় নেতাকৰ্মীয়ে এইদৰে এতিয়া ৰাজ্যত মেলিছে দুৰ্নীতিৰ পোহাৰ। চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰি আহিছে ধন। এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ দলৰ কৰ্মীয়ে কৰি থকা এই কাৰবাৰবোৰ আপুনি খবৰ ৰাখিছেনে? ইফালে এইগৰাকী টকাৰ খক থকা বিজেপি নেত্ৰীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিয়নো সুপৰ্ণা দত্তৰ নাম সাঙুৰ খাই আছে আন এক প্ৰবঞ্চনাৰ ঘটনাৰে। অভিযোগ অনুসৰি 2021 চনতো সুপৰ্ণা দত্তই শিৱসাগৰ জিলাৰ বিজেপিৰ প্ৰাক্তন সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ সৈতে মিলিত হৈ শিৱসাগৰৰে এজন যুৱকক অইলত চাকৰি দিয়াৰ প্ৰলোভন দি আত্মসাত কৰিছিল 16,50,000 টকা। লক্ষণীয় কথাটো হ'ল যে সুৰভি ৰাজকোঁৱৰী আছিল 2015 আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী। সুপৰ্ণা দত্ত আৰু সুৰভি ৰাজকোঁৱৰী নামৰ বিজেপিৰ এই দুই লেডী প্ৰবঞ্চকে চাকৰি প্ৰদানৰ নামত এইদৰে পেলাই আহিছিল জাল। ডিগবৈৰ পৰা খগেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, আপডেট নাও।